আজি মই আপোনালোকক এটা বেলেগ ধৰণৰ ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছোঁ। আজি আমি গৈ আছোঁ এগৰাকী আইতাৰ, আমাৰ গাঁৱৰ এগৰাকী আইতা ঢুকাইছিলে আৰু সেই আইতাগৰাকীৰ স্মৃতিত এখন স্মৰণিকা উন্মোচন কৰা হৈছে। এয়া আমি গৈ আছোঁ, আপোনালোকে দেখিছে ৰাস্তাত বহুত পানী হৈ গ'ল। এতিয়াহে আমি দেখিছোঁ এই ৰাস্তাত পানী হ'ল বুলি ওলাই অহা চেণ্ডেলযোৰ শেষ আৰু মানে এনেও বেয়া হ'ল আমি শ্ৰদ্ধাঞ্জলি অনুষ্ঠান পালোহি আৰু তেখেতৰ পুত্ৰ শ্ৰদ্ধাঞ্জলি জনোৱা দেখা গৈছে। সেয়া আপোনালোকে চাওক। ভৰস্থৰ মাজলৈ যাবা কলো সেয়া সম্বৰ্ধনা জনোৱা বাপ পুণ্যৰ টোপোলা লগত লৈ ওলাবা পাপ পুণ্যৰ টোপোলা লগত লৈ ওলাবা জমে পা